মোৰ ইফালে কেৰাহীখন গৰম হৈছে, কেৰাহীখন গৰম হৈছে, তাতে মই তেল দিম। যিহেতু লাই গাহৰি বনাম, মই এয়া পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজ আছে, এয়া আদা, নহৰু, শুকান জলকীয়া বটা, লগতে এয়া পেকেট মছলা, মিট মছলা, গৰম মছলা আছে, জিৰা গুড়ি, আৰু এইফালে আছে বিলাহী, লগতে শুকান জলকীয়া, আৰু এইফালে আছে লাই গাহৰি। আলুখিনি ফ্ৰাই কৰি লৈছোঁ, লগতে নিমখ আৰু হালধি। তেলটো গৰম হৈছে, সেইমতে শুকান জলকীয়াকেইটাকে দিছোঁ। মই আগতে বইল কৰি ৰাখিছিলোঁ, আৰু এতিয়া মই গাহৰিখিনি দি দিওঁ। এইখিনি বটি থোৱা মছলা, মাংসটো সিজিবৰ কাৰণে অকণমান ঢাকনি লগাই দিম। জিৰা গুড়ি, মিট মছলা, আৰু এইটো গৰম মছলা। তাতে বিলাহীখিনি দি দিম। তো ইয়াতে মই এতিয়া লাই পাতখিনি দিম। মোক চুনুকা দি থৈ বাই বাই দিয়া। এতিয়া মোৰ মাংস খাবলৈ ৰেডি হৈ গ'ল। লাই গাহৰিৰ সৈতে আজি ভাতটো খাম। সেইটো বেছি জুলীয়া কৰা নাই, একেবাৰে শুকানকৈ বনাইছোঁ। একদম মাংসত মছলাটো লগাকৈ বনাইছোঁ।